নমস্কাৰ বন্ধুসকল, আমি কাপলা বিলৰ পাৰতে আছোঁ আৰু আপোনালোকক আজি কাপলা বিলত এটা বিশেষ বস্তু দেখুৱাবলৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক। আৰু বন্ধুসকল, যোৱাটো ভিডিঅ'ত মই আপোনালোকক এটা প্ৰশ্ন কৰিছিলোঁ যে এজন মানুহে আহাৰ নোখোৱাকৈ কিমান দিন জীয়াই থাকিব পাৰে, পানী নোখোৱাকৈ কিমান দিন জীয়াই থাকিব পাৰে আৰু বায়ু সেৱন নকৰাকৈ কিমান দিন জীয়াই থাকিব পাৰে। এই প্ৰশ্নৰ উত্তৰ আজি মই আপোনালোকক এই ভিডিঅ'টোত দিম। গতিকে বন্ধুসকল, ভিডিঅ'টো শেষলৈ চাই থাকক। আজি আহক, কাপলা বিলত আজি এটা বিশেষ বস্তু আপোনালোকক দেখুৱাম। অলপ নামি গৈ আছোঁ তললৈ। এইটো হ'ল কাপলা বিল। আহক আপোনালোকক দেখুৱাই আছোঁ কাপলা বিলত নামি আহিছোঁ মই পানীৰ কাষলৈ। আৰু চাওক, এইটো কিহৰ পাত দেখিছেনে? এইটো কিহৰ পাত জানেনে? এইটো পদুম ফুলৰ পাত। কাপলা বিলত পদুম ফুল পোৱা যায়। আপোনালোকে যদি আপোনালোকক পূজা পাৰ্বণত পদুম ফুল লাগে তেতিয়াহ'লে কাপলা বিললৈ আহিব আৰু পদুম ফুল লৈ যাব পাৰিব। ইয়াতে মাত্ৰ কিছু আমি নিয়ম কৰোঁ, আমাৰ গাঁৱৰ মানুহে কিছু নিয়ম কৰোঁ যে ইয়াত পদুম ফুল নিব আহিলে খুচুৰা পইচা বিলৰ পানীত 1 টকা বা 2 টকা আমি দি দিওঁ আৰু ভগৱানক সেৱা শুশ্ৰূষা কৰি আমি পদুম ফুল ছিঙি লৈ যাওঁ আৰু সেই পদুম ফুলেৰে আমি পূজা পাতলত যি আমাক পদুম ফুল লাগে আমি ইয়াৰ পৰা ব্যৱহাৰ কৰোঁ। গতিকে আপোনালোকে আহিব পাৰে, পদুম ফুল নিব পাৰে, কিন্তু ইয়াৰ পদুম ফুল বিক্ৰী কৰা নহয় আৰু কোনো মানুহকে আমি পদুম ফুল বিক্ৰী কৰিব নিদিওঁ। আমাৰ ৰাইজে এই পদুম ফুল আমি পূজাত ব্যৱহাৰ কৰোঁ যদিও কোনোবাই যদি বিক্ৰী কৰিব খোজে আমি বিক্ৰী কৰিব নিদিওঁ। আহক অলপ ওচৰৰ পৰা দেখুৱাইছোঁ পদুম ফুল। এইবোৰ পাত, এইবোৰ ওচৰত পাত আছে আৰু দূৰত সেই পদুম ফুল ফুলি আছে। দেখিছেনে? এইবোৰ পদুম ফুল ধুনীয়াকৈ ফুলি আছে। বন্ধুসকল, পদুম ফুল লাগিলে আহিব আপোনালোকে, আমি আপোনালোকক সহায় কৰি দিম। ইয়াতে বেলেগ গাঁৱৰ পৰা পদুম ফুল নিব আহিলে আমি আমাৰ গাঁৱৰ মানুহে যিয়ে ইয়াতে মাছ মাৰি থাকে নাইবা এনেয়ে থাকে সেইসকলে পদুম ফুলবোৰ ছিঙি দিয়ে। গতিকে কোনো চিন্তা কৰিব লগা নাই। বন্ধুসকল চাই লওক, আকৌ এবাৰ চাই লওক পদুম ফুল, চাৰিওফালে পদুম ফুল। তেনেহ'লে বন্ধুসকল, আপোনালোকক আজি যোৱাটো ভিডিঅ'ৰ প্ৰশ্নৰ উত্তৰসমূহ মই দিবলৈ চেষ্টা কৰিছোঁ। এজন মানুহে আহাৰ নোখোৱাকৈ 35 দিন জীয়াই থাকিব পাৰে, পানী নোখোৱাকৈ 5 দিন জীয়াই থাকিব পাৰে আৰু বায়ু সেৱন নকৰাকৈ প্ৰায় 5 মিনিটমান সময় জীয়াই থাকিব পাৰে। বন্ধুসকল, পৰৱৰ্তী ভিডিঅ'ত মানে অহাকালিৰ ভিডিঅ'ত মই আপোনালোকক 7 বিহুৰ বিষয়ে ক'ম। মানে 7 বিহু কোনটো তাৰিখত কি বিহু আমি পালন কৰোঁ। আমি ৰঙালী বিহুৰ মাজত আমি 7 বিহু পালন কৰোঁ। প্ৰতিদিনে আমাৰ বেলেগ বেলেগ বিহু পালন কৰোঁ আৰু অহাকালিৰ ভিডিঅ'ত মই আপোনালোকক চৈতৰ 31 তাৰিখৰ পৰা বহাগৰ 6 তাৰিখলৈকে এই 7 দিনত আমি 7 বিহু পালন কৰোঁ আৰু এই 7 বিহুৰ নামকেইটা কি কি মই অহা ভিডিঅ'ত আপোনালোকক জনাম। তেনেহ'লে বন্ধুসকল, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'বিলাক চাই থাকিব, কেনেকুৱা লাগে কমেণ্ট কৰিব আৰু এটা লাইক দিব।